हेलो गाइस वेलकम टू सुमिस ब्लॉग मोर अन्य एटी नतुन भिडिओ लै आपनालोक सकलोके स्वागतम जनाइছো। আজি আমাৰ ৰাস মহোৎসৱৰ দ্বিতীয়টো দিন তো আজি আমি আহিছো খৈৰাবাৰী মানে গুৰিহাটীৰ ৰাখলে। এয়া হৈছে গাড়ী পাৰ্কিং কৰা ঠাই। গাড়ী দেখি আপোনালোকে গমেই পাইছে চাগে মানুহ কিমান হ'ব। তো এতিয়া বলকচোন গাইজ ভিতৰলৈকে গৈ লওঁ। এয়া আমি গাড়ীখন পাৰ্কিং কৰি এন্ট্ৰি কৰি আছো। এয়া এইখন হৈছে মেইন গেট। তো চাওকচোন কিমান মানুহ হৈছে। আপোনালোকে বাৰু আহি পাইছে না নাই গাইজ? আহা নাই যদি এবাৰ আহিব চাই যাবহি খৈৰাবাৰীৰ ৰাস। মই আপোনালোকক মূৰ্তিবিলাক ওচৰৰ পৰা দেখুৱাব নোৱাৰিলোঁ, বহুত ভিৰ। তো অকণমান দূৰৰ পৰাই এয়া দেখুৱাই দিছোঁ। এয়া হৈছে স্পেচিয়েল গাহৰি পোৰা। এয়া দেখিছেনে আপোনালোকে? ইয়াতে আহিলে আপোনালোকে এভেইলেবল খাব পাৰিব, বহুত টেষ্টি। তো এতিয়া আহকচোন গাইজ এপাক মিনা বজাৰৰ ফালে সোমাই চাওঁ। এয়া চকৰিৰ লাইটিং চাওক গাইজ। আৰু চাৰিওফালে বহুত মানুহ, মানে ক'তো অকণমানো থিয় হৈ ৰখি থাকিব পৰাটো সম্ভৱ নহয়। তো এতিয়া আৰু বেলেগ চাইডে গৈ চাওঁ আহকচোন গাইজ। আৰু এইফালে গাই আছে এয়া বাউলা গীত বুলি কয় নে কি জানো, বেংগলীসকলে ভালদৰে বুজিব। মিঠাই দোকানীৰ একেবাৰে আহৰি নাই গাইজ, দেখিছেনে? আৰু এনেকৈ ফুৰি থকাৰ মাজতে হঠাতে লগ পাই গ'লোঁ এয়া আমাৰ বান্ধৱী গৰিমা। বহুত দিনৰ মূৰত যিহেতু লগ পাইছোঁ তো কেইখনমান ফটো উঠিলোঁ গাইজ। আৰু ৰাস স্পেচিয়েল বুলি হাবিৰ লগত উঠা ফটোকেইখনো মই এড কৰি দিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবচোন গাইজ। আৰু এয়া গৰিমাহঁতৰে জমনি দাদা। আপোনালোকে কাপোৰ চেণ্ডেল আদিৰে পৰা আৰম্ভ কৰি কম্বল লেপ তুলি ইয়াতে সকলো পাব গাইজ। যিমান ভিৰ হ'লেও অকণমান খালী জেগা বিচাৰি ফটো ভিডিঅ'ত নুঠাকৈ থকা নাই। আৰু তাইক লগ পাই অলপ বেছিয়ে এনজয় হ'ল বাৰু। এয়াই গাইজ খৈৰাবাৰীৰ ৰাস। ভিডিঅ'টোত দেখিছেই কিমান মানুহ। আৰু ভিডিঅ'টো চাই থকা সকলৰ যোনে ইয়ালৈ ৰাস চাব আহিছিল এটা কমেণ্ট কৰি যাবচোন। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু বহুত দেৰি হ'ল আমি একো খোৱা নাই, তো এতিয়া বলকচোন গাইজ কিবা এটা খাই লওঁ। ৰেষ্টুৰেণ্টতো ক'তো ঠায়ে নাই গাইজ, বহুত সময় ৱেইট কৰি কিবাকৈ অকণমান ঠাই পাইছোঁ। ঘুমিন মতৰা নাই বুলি কৈছোন, জোলখিনি দেখে দি বাই দি ৱে মিঠা পাণ মেইন। তো এতিয়া আমি আহিছোঁ পাণৰ ওচৰলৈ। ঘূৰোতে বহুত বেছিয়ে ৰাতি হৈ গ'ল। তো এতিয়া আমাৰ ঘৰলৈ যাবৰ সময় আহি পাইছে। পূজাৰ ৰাস বুলি জেলেপি নিনিলেনো কেনেকৈ হ'ব, নহয়নে বাৰু? তো আহকচোন এতিয়া আমি জেলেপি দোকানৰ ওচৰলৈ যাওঁ।